আৰু সংখ্যালঘুসকলৰ অসমৰ ওপৰত অত্যাচাৰ চলাৰ অন্যতম কাৰণ হৈছে আজমল এণ্ড AIUDF। যিদিনৰ পৰা অসমত AIUDF নামৰ দলটো ভূমিষ্ঠ হৈছে সিদিনৰ পৰা সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ উৎপীড়ন বেছি বাঢ়ি গৈছে। অসমৰ সংখ্যালঘু লোকসকলে বিজেপিক উৎখাত কৰাৰ আগতে আজমল আৰু AIUDFক উৎখাত কৰিব লাগিব, অন্যথা সংখ্যালঘুসকল কেতিয়াও ইয়াত শান্তি অনুভৱ কৰিব নোৱাৰিব। আৰু কাইলৈ অসমৰ বিভিন্ন ঠাইত যি ধাৰাবাহিকভাৱে সংখ্যালঘু উচ্ছেদ অভিযান চলিছে তাৰে অন্যতম অংশ হিচাপে কাইলৈ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত সেই উচ্ছেদ চৰকাৰ প্ৰশাসনে কৰিব। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শোণিতপুৰ জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকক আমি কৈছিলোঁ যে মানৱতাৰ খাতিৰত তেওঁলোকক উচ্ছেদ কৰাটো বন্ধ কৰিব লাগে, কাৰণ তেওঁলোক সকলোৱে ভাৰতীয় নাগৰিক হওক, তেওঁলোকে অসমৰ সন্তান হয়। তেওঁলোকে ব্ৰহ্মপুত্ৰৰ যি আছে মাটি, তেওঁলোকৰ ঘৰ বাৰী পানীয়ে উৰুৱাই নিছে, বানপানীয়ে উৰুৱাই নিছে, কিন্তু চৰকাৰ প্ৰশাসনে সংখ্যালঘু হোৱাৰ কাৰণে তেওঁলোকৰ কথা কোনোদিন নুশুনিলে। কিন্তু তাৰ বিপৰীতে আপুনি ঢেকিয়াজুলি সমষ্টিৰ সোণাইৰ উপায় অভয়াৰণ্য বৰ্তমান বেদখল হৈ গৈছে। অভয়াৰণ্য আপুনি জানে যে এজন DFO যদি বেলেগ অভয়াৰণ্যৰ DFO তাতে যাবলগীয়া হয়, তেতিয়া এই স্থানীয় DFOৰ অনুমতি অবিহনে যাব নোৱাৰিব। মন্ত্ৰী বিধায়ক গ'লেও স্থানীয় DFOৰ অনুমোদন ল'ব লাগে। আপোনাৰ যেতিয়া প্ৰতিভা দেৱী সিং ৰাষ্ট্ৰপতি আছিলে তেতিয়া তাৰ পৰা চিঠি আহিছিল, অসমৰ বন বিভাগলৈ CCF লৈ চিঠি আহিছিল যে তাতে আপোনাৰ বেদখল হৈ আছে, এইবিলাক উচ্ছেদ কৰিব লাগে। আৰু বৰ্তমান তাতে বজাৰ হৈছে, চিনেমা হল হৈছে, আৰু তাৰ বিপৰীতে সংখ্যালঘুক উচ্ছেদ কৰিছে। আৰু সংখ্যালঘুসকলৰ অসমৰ ওপৰত অত্যাচাৰ চলাৰ অন্যতম কাৰণ হৈছে আজমল এণ্ড AIUDF। যিদিনৰ পৰা অসমত AIUDF নামৰ দলটো ভূমিষ্ঠ হৈছে সিদিনৰ পৰা সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ উৎপীড়ন বেছি বাঢ়ি গৈছে। অসমৰ সংখ্যালঘু লোকসকলে বিজেপিক উৎখাত কৰাৰ আগতে আজমল আৰু AIUDFক উৎখাত কৰিব লাগিব, অন্যথা সংখ্যালঘুসকল কেতিয়াও ইয়াত শান্তি অনুভৱ কৰিব নোৱাৰিব।